Welcome to Double Hashtag অসমীয়া ইনফৰমেশ্যন। এইটো ভিডিঅ'ত আমি অসমীয়াত বায়োলজি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কৰিম। সো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। ইয়াতে 1 নম্বৰ কুৱেশ্যনত কৈছে তলৰ কোনটো ব্যৱসায়িকভাৱে ব্যৱহৃত হোৱা তেজৰ কোলেষ্টৰল কমোৱা কাৰক এজেন্ট। ইয়াতে 1 নম্বৰত কৈছে লাইপেছসমূহ, 2 নম্বৰত কৈছে সাইক্লোস্পিৰিন এ, 3 নম্বৰত কৈছে ষ্টেটিন, 4 নম্বৰত কৈছে ষ্ট্ৰেপ্টোকাইনেছ। ইয়াতে আপোনালোকৰ শুদ্ধ এনসাৰটো হৈছে ষ্টেটিন। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যন চাম। ইয়াতে নেক্সট কুৱেশ্যন আপোনালোকে চাব পাৰিছে ফ্লোয়েমত শৰ্কৰাৰ গতিৰ দিশ কোনটো। ফ্লোয়েমত শৰ্কৰাৰ গতিৰ দিশ কোনটো। ইয়াতে আপোনালোকে 1 নম্বৰত কৈছে উভয় দিশৰ গতি, ইয়াতে 2 নম্বৰত কৈছে বহু দিশহীন গতি, 3 নম্বৰত কৈছে ঊৰ্ধ্বগামী, 4 নম্বৰত কৈছে নিম্নগামী। ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হৈছে উভয় দিশৰ গতি। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যন চাম। ইয়াতে কৈছে হিৰোইন নামৰ ড্ৰাগ সংশ্লেষণ তলৰ কোনবোৰৰ দ্বাৰা হয়। ইয়াতে 1 নম্বৰত কৈছে মৰফিনৰ নাইট্ৰেশ্যন, 2 নম্বৰত কৈছে মৰফিনৰ মিথাইলেশ্যন, 3 নম্বৰত কৈছে মৰফিনৰ এচিটাইলেশ্যন, 4 নম্বৰত কৈছে মৰফিনৰ গ্লাইকোসাইলেশ্যন। ইয়াতে আপোনালোকৰ শুদ্ধ এনসাৰটো হৈছে 3 নম্বৰটো মৰফিনৰ এচিটাইলেশ্যন। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যন চাম। ইয়াৰ পিছত নেক্সট কুৱেশ্যন আপোনালোকে চাবৰ কোনটো অংশই উষ্ণতা নিয়ন্ত্ৰণ কৰে। 1 নম্বৰত কৈছে মেডুলা অব্লাংগাটা, 2 নম্বৰত কৈছে চেৰিব্ৰাম, 3 নম্বৰত কৈছে হাইপোথালামাছ, 4 নম্বৰত কৈছে কৰ্পাছ কেলোছাম। ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হৈছে হাইপোথালামাছ। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যন চাম। ইয়াতে আপোনালোকে চাব পাৰিছে টাইফয়েড ৰোগৰ ৰোগজনক আৰু তাৰ সত্যতা সূচক পৰীক্ষাৰ শুদ্ধ উত্তৰবোৰ বাছি উলিওৱা। ইয়াতে আপোনালোকৰ 1 নম্বৰ কৈছে সাইমনেলা টাইফি ৱাইডেল পৰীক্ষা। ইয়াৰ পিছত 2 নম্বৰত কৈছে প্লাজমোডিয়াম ভাইভেক্স UTI পৰীক্ষা। ইয়াৰ পিছত 3 নম্বৰত কৈছে ষ্ট্ৰেপ্টোককাছ নিউমনি ৱাইডেল পৰীক্ষা। ইয়াৰ পিছত 4 নম্বৰত কৈছে সালমনেলা টাইফি এমষ্টন পৰীক্ষা। ইয়াতে আপোনালোকৰ শুদ্ধ এনসাৰটো হৈছে সালমনেলা টাইফি ৱাইডেল পৰীক্ষা। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যন চাম। ইয়াতে নেক্সট কুৱেশ্যনত আপোনালোকে চাব পাৰিছে উদ্ভিদ ৰোগত নিম্নলিখিত কোনটো জৈৱ নিয়ন্ত্ৰক নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াতে 1 নম্বৰত কৈছে লেক্টোবেচিলাছ, 2 নম্বৰত কৈছে ট্ৰাইকোডাৰ্মা, 3 নম্বৰত কৈছে ক্লৰেলা, 4 নম্বৰত কৈছে এনাবিনা। ইয়াতে আপোনালোকৰ শুদ্ধ এনসাৰটো হৈছে 2 নম্বৰটো ট্ৰাইকোডাৰ্মা। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যন চাম। নেক্সট কুৱেশ্যনত ইয়াতে আপোনালোকে চাব পাৰিছে তলত দিয়া স্তম্ভ 1 আৰু স্তম্ভ 2 ৰ মাজৰ সম্পৰ্ক স্থাপন কৰা। ইয়াতে আপোনালোকৰ 1 নম্বৰত কৈছে পি তৰংগটো আপোনালোকৰ ইয়াতে 4 নম্বৰ অলিন্দৰ বিভৱ অন্তৰহীনকৰণ, এইটো আপোনালোকৰ হ'ব। ইয়াৰ পিছত 2 নম্বৰত কৈছে QRS থূপ, ইয়াতে আপোনালোকৰ হ'ব এইটো নিলয় বিভৱ অন্তৰহীনকৰণ। ইয়াৰ পিছত 3 নম্বৰত টি তৰংগ, ইয়াতে আপোনালোকৰ ইয়াতে হ'ব নিলয়ৰ 2 নম্বৰত নিলয়ৰ পুনঃ বিভৱ আন্তৰিকৰণ। ইয়াতে 2 নম্বৰত কৈছে টি তৰংগৰ আকাৰ কমা, ইয়াতে আপোনালোকৰ হ'ব 3 নম্বৰটো কৰনেৰী ইনছেমিয়া। ইয়াতে আপোনালোকৰ শুদ্ধ এনসাৰটো হৈছে 2 নম্বৰটো। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যন চাম। নেক্সট কুৱেশ্যনত ইয়াতে আপোনালোকে চাব পাৰিছে তলৰ জীৱসমূহৰ লগত সিহঁতে উৎপন্ন কৰা দ্ৰব্যসমূহ মিলোৱা। ইয়াতে কৈছে যে A নম্বৰত লেক্টোবেচিলাছৰ লগত আপোনালোকৰ ইয়াতে দৈ হ'ব। ইয়াৰ পিছত B নম্বৰত কৈছে সাকাৰোমাইচিছ চেৰিবেচিছ, ইয়াতে আপোনালোকৰ ইয়াৰ লগত আপোনালোকৰ পাউৰুটি এইটো হ'ব। তাৰপিছত কৈছে এস্পাৰেগিলাছ নিগাৰ, ইয়াতে আপোনালোকৰ হ'ব সাইট্ৰিক এচিড। ইয়াৰ পিছত 2 নম্বৰত কৈছে এচিটোবেক্টৰ এচিটি, ইয়াতে আপোনালোকৰ হ'ব এচিটিক এচিড। সো ইয়াতে আপোনালোকৰ শুদ্ধ এনসাৰটো হ'ব 3 নম্বৰটো। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যন চাম। ইয়াতে নেক্সট কুৱেশ্যনত কৈছে স্তম্ভ 1 ৰ সৈতে স্তম্ভ 2 মিলোৱা। ইয়াতে কৈছে মৃতজীৱীটো আপোনালোকৰ ইয়াতে মৃত জৈৱ পদাৰ্থৰ পচন, ইয়াতে 2 নম্বৰত হ'ব। ইয়াৰ পিছত 2 নম্বৰত কৈছে পৰজীৱী,
পৰজীৱীটো আপোনালোকৰ ইয়াতে 3 নম্বৰটো হ'ব জীৱিত উদ্ভিদ অথবা প্ৰাণীৰ ওপৰত জীয়াই থকা। ইয়াৰ পিছত 3 নম্বৰত কৈছে লাইকেন্সটো আপোনালোকৰ ইয়াতে 4 নম্বৰটো হ'ব হুয়াল আৰু বেকুৰৰ সহযোগিতা। ইয়াৰ পিছত 2 নম্বৰত কৈছে মাইকৰাইজাটো আপোনালোকৰ ইয়াতে 1 নম্বৰটো হ'ব উদ্ভিদ মূলৰ সৈতে বেকুৰৰ সহযোগিতা। ইয়াতে আপোনালোকৰ শুদ্ধ আনসাৰটো হৈছে 1 নম্বৰটো। ইয়াৰ পিছত আমি নেক্সট কোৱেশ্চন চাম। ইয়াতে নেক্সট কোৱেশ্চন আপোনালোকে চাব পাৰিছে তলৰ কোনজোৰ অংগাণুৰ DNA নাথাকে। ইয়াতে 1 নম্বৰত কৈছে কেন্দ্ৰীয় আৱৰণ, নিউক্লিয়াৰ এনভেলপ আৰু মাইটকন্ড্ৰিয়া। ইয়াৰ পিছত 2 নম্বৰত কৈছে মাইটকন্ড্ৰিয়া আৰু লাইসোজম। ইয়াৰ পিছত 3 নম্বৰত কৈছে ক্লৰোপ্লাষ্ট আৰু ৰেক্টিকা। ইয়াৰ পিছত 4 নম্বৰত কৈছে লাইসোজম আৰু ৰেক্টিকা। ইয়াতে আপোনালোকৰ শুদ্ধ আনসাৰটো হৈছে 4 নম্বৰ লাইসোজম আৰু ৰেক্টিকা। ইয়াৰ পিছত আমি নেক্সট কোৱেশ্চন চাম। ইয়াতে কৈছে কনকাভেলিন এ কি হয়। ইয়াতে আপোনালোকে এই নম্বৰত চাব পাৰিছে এবিধ ৰঞ্জক, 2 নম্বৰত চাব পাৰিছে এবিধ উপসাৰ, 3 নম্বৰত চাব পাৰিছে এবিধ উদ্বায়ী তেল, 4 নম্বৰত চাব পাৰিছে এবিধ লেকটিন। ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হৈছে 4 নম্বৰ এবিধ লেকটিন। ইয়াৰ পিছত আমি নেক্সট কোৱেশ্চন চাম। তলৰ কোনবিধ গৰ্ভনিৰোধৰ পদ্ধতিত হৰমনৰ ভূমিকা আছে। ইয়াতে আপোনালোকৰ 1 নম্বৰ কৈছে বড়ি জৰুৰীকালীন গৰ্ভনিৰোধক প্ৰতিবন্ধক পদ্ধতি, 2 নম্বৰত কৈছে স্তন্যসৰণীয় ৰুদ্ধাতপ বড়ি জৰুৰীকালীন গৰ্ভনিৰোধক। ইয়াৰ পিছত 3 নম্বৰত কৈছে প্ৰতিবন্ধক পদ্ধতি স্তন্যসৰণীয় ৰুদ্ধাতপ বড়ি। ইয়াৰ পিছত 4 নম্বৰত কৈছে কপাৰটি বড়ি জৰুৰীকালীন গৰ্ভনিৰোধক। ইয়াতে আপোনালোকৰ শুদ্ধ এনসাৰটো হৈছে 2 নম্বৰটো। ইয়াৰ পিছত নেক্সট কোৱেশ্চন চাম। ইয়াতে নেক্সট কোৱেশ্চনত কৈছে জাইলেমে পৰিবহন কৰে। জাইলেমে কি পৰিবহন কৰে। ইয়াতে 1 নম্বৰত কৈছে পানী, খনিজ লৱণ, কিছুমান জৈৱ নাইট্ৰজেন আৰু হৰমন। 2 নম্বৰত কৈছে পানী মাথন। 3 নম্বৰত কৈছে পানী আৰু খনিজ লৱণ মাথন। 4 নম্বৰত কৈছে পানী, খনিজ লৱণ আৰু কিছুমান জৈৱ নাইট্ৰজেন মাথন। ইয়াতে আপোনালোকৰ শুদ্ধ আনসাৰটো হৈছে 1 নম্বৰটো পানী, খনিজ লৱণ, কিছুমান জৈৱ নাইট্ৰজেন আৰু হৰমন। ইয়াৰ পিছত আমি নেক্সট কোৱেশ্চন চাম। নেক্সট কোৱেশ্চনত আপোনালোকে চাব পাৰিছে দুধ ক্ষৰণৰ প্ৰথম কেইদিনত মাকে ক্ষৰণ কৰা হালধীয়া তৰল পদাৰ্থ কলষ্ট্ৰাম নৱজাতক শিশুটোক অসংক্ৰামকতা প্ৰদান কৰিবলৈ খুবেই দৰকাৰী কাৰণ ইয়াত আছে। 1 নম্বৰত কৈছে ইমিউনোগ্লোবিন এ, 2 নম্বৰত কৈছে প্ৰাকৃতিক ঘাতক কোষসমূহ মানে কিলাৰ চেল, 3 নম্বৰত কৈছে মনোসাইট, 4 নম্বৰত কৈছে মেক্ৰোফেজ। ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব ইমিউনোগ্লোবিন এ। সো আজিৰ কাৰণে এইখিনিয়ে আছিল। সো এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। সো থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।